হাই ফ্ৰেণ্ডছ, মই আতিকুৰ আৰু ইউটিউব চেনেল আতিকুৰ আছাম। তো আজি কেইদিনমানৰ পৰা এটা মাৰা মেচিন বানাইছিলোঁ। তো মেচিনটো বানাই থাকাতে বহুত মানুহ চাবা যায় না, তো মোক পাগলা বুলি কয় আৰু মোৰ মূৰাটো বানাই থকা বুলি কয়। তো যিয়ে নহওক, মই এটা মাৰা মেচিন বানাই ক্লিয়াৰ কৰিছোঁ। তো এইটো ভিডিঅ'ত গোটেইখিনি আপোনালোকে দেখা পাব। তো চাই থাকিব ভিডিঅ'টো। তো ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি কোনোবাই ফেচবুকত চাই, তো মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিলে হ'ল তা। আৰু ভিডিঅ'টো শেষলৈকে চাই জনাব কেনেকুৱা হৈছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেচিছটো বানালোঁ আমি। চেচিছটো বানালে এই চেচিছটোৰ ওপৰতে গোটেইখিনি বস্তু বহিব। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাওক, তেতিয়া বুজি পাব গোটেইখিনি বনাই আছোঁ। তো ইয়াতে এটা বিয়াৰিং বহাম আমি, হিচাপ কৰি আমি বনাই আছোঁ। তো এইডাল ইয়াতো এটা বিয়াৰিং বহিব চাপডালৰ ওচৰত। তো ইয়াতে এটা বিয়াৰিং দিলোঁ আৰু ইয়াতে এইটো বিয়াৰিং। তো আৰু এটা আগফালে বহিছে। তো আমি মেচিনটো এনেকৈ কমপ্লিট কৰিম। চাই থাকক বনাই আছোঁ। এতিয়া পাতি আছোঁ। তো পাতিটো দি থেচাৰ বনাম। তো চাওক, এইটো থেচাৰ বনালোঁ। তো ইয়াতে ধানটো কোব লাগি তলেদি সৰি যাব। তো এনেকৈ বনাইছোঁ। তো চাওক, এইটো মেচিনতে বহিব। ইয়াতে হাৱা বনাম এতিয়া। তো থেচাৰটো বনা আমাৰ কমপ্লিট হ'ল। তো হাৱাটো বনাব বাকী আছে। তো হাৱাটো এইখিনি বনাই আছোঁ, চাই থাকক। তো গাইজ, মেচিনটো বানা পূৰা হৈ আছে। তো চাই থাকিবি ভিডিঅ'টো আমাৰ কেনে হৈছে। এটা ভাল হোৱা বুলি নকবি, বুঢ়ায়ো ভাল বুলি নকয়ে বনাইছোঁ না বুঢ়াই এইটো। তো এনেকৈ এই দুটা হাৱা বনালোঁ। তো হাৱা দুটা তেনেকৈ বনাইছোঁ, বনা ক্লিয়াৰ হোৱা নাই। তো বনাইছোঁ লাহে লাহে, চাই থাকক আপোনালোকেও পূৰা শেষলৈকে চাওক। এইটো আমি কি মেচিন বনাই আছোঁ। তো মাৰা মেচিন বনাই আছোঁ। তো কেনেকৈ ধান চালে, কেনেকৈ কৰে, কেনেকৈ ভৰাই গোটাখিনি বনাই আপোনালোকক দেখাম। মেচিনটো কমপ্লিট বানা হৈ আছে। তো এইফালে দি ধানৰ ঘোগলাটো ওলাই যাব আৰু এইফালেদি যিটো ধানৰ আগনা পটানটো এইফালেদি ওলাই যাব। তো এইফালেদি খেৰ ওলাই যাব। তো এনেকৈ মেচিনটো এইফালে হাৱা বানাইছোঁ। এইটো এইফালেদি তাৰমানে ধানৰ যিটো পটানৰ আইখনাটো এনেকৈ যায় ওপৰেদি, এনেকৈ এইটো দি ওলাই যাব। তো নেক্সট এইটো দি যিটো ধানৰ ধূলা এই চাংলিখানে ইয়াতে ফিটিং হ'ব। তো ধানৰ ধূলাটো ইফালে দি ওলাই যাব। তো আৰু ইফালে এগলা ব্লেড পাংখা গেলা এনেকৈ বনাইছোঁ। তো এইডাল চাপডাল একদম অৰমূৰ আছে। সিফালে মেচিন ইঞ্জিনটো বহিব, ইঞ্জিনটোত গেলি লৈ গৈছোঁ। তো এনেকৈ বনাই পেলাই কমপ্লিট হৈ আছে। তো এতিয়া আমাৰ এটা মানে মাজেদি এটা টিপি হ'ব। তো ইয়াতে এনেকৈ পাত্তি লগাব লাগিব, ইয়াতে পাত্তি লগাব লাগিব। তো এনেকৈ বনাই আছোঁ। তো কমপ্লিট হ'লে দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বনাই আছোঁ, চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব।
এখন তো ফ্ৰেণ্ডছ এখন মাৰা চাংলি বনাই আছোঁ। তো চাংলিখন বনাই লওঁ ক্লিয়াৰ হ'লে। তো তাকে মানুহে দেখি আছে, তো মই ভাবিলোঁ এটা ভিডিঅ'ই বনাই দিওঁ, যিহেতুকে বনাই আছোঁ মই নিজে। তো চাই থাকক, এতিয়া বনাই আছোঁ, চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। তো চাংলিখন বনালোঁ ধুনীয়াকৈ। তো এতিয়া মই কৈ আছোঁ, এইখন চাংলি এইখন চালি পেলাই তলত ধানটো পৰিব, তলেদি পৰি ইফালেদি ধানটো ওলে ই এখন দি চালা যায় আৰু এৰে তলেদি পৰিব ধানটো, এইটো মুখে পৰি যাব। তো চাইড দুটা এনেকৈ বনাই দিছোঁ। তো এখন বেৰা আছে, এতিয়া ধানৰ আগখিনি গেলা যদি ছিঙি যাব, হয়দি ওলাই যাব ধুনীয়াকৈ, হয়দি পৰি যাব। তো এই দুডাল বেল আছে, আমি এই বেল দুডালত লাগাই দিম চাংলিখন ভাঙি গেলে। তো এইফালেও বনাইছোঁ, ইয়াতে মাষ্টাৰ পুলি লাগিব, পানী ফুট লাগিব। তো চাই থাকক, আমি মেচিনটোত ফিটিং কৰি দেখি আছোঁ। চাই থাকক আপোনালোকে, পূৰা ক্লিয়াৰ কৰি বনাইছোঁ এইখন ধুনীয়াকৈ। তো এইখন চাংলি বনাইছোঁ, এইখন চাংলি বনালে কমচে কম 10,000 টকা পৰে। তো আমি নিজে বনাইছোঁ ধুনীয়াকৈ, চাওক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তো আপোনালোকে এটা শ্বেয়াৰ কৰি দিব সকলোৱে, আৰু এটা লাইক কৰি দিব। তো চাওক ধুনীয়াকৈ বনাইছোঁ। চাংলিখন ইয়াতে ফিটিং কৰিছোঁ, চাওক ধুনীয়াকৈ ফিটিং কৰিছোঁ। তো ইঞ্জিনটোৰ পৰা ধানটো সৰি চাংলিখনত পৰিব, চাংলিখনৰ পৰাই চালা যাব, চালা যায় যিটো আমাৰ আখিনা চিঙে ধানৰ দি ওলাইব। তো আৰু একবাৰ আমি মেচিনত ভৰাই দিব লাগিব আখিনাটো, এনেকৈ দুকলা পাতি থ'ব, তলত দুকলাত পৰিব। তাৰপিছত এইফালেদি ইয়াৰ তলেদি আৰু ধানটো যাব। মই বেলেগ চিষ্টেমত বনাইছোঁ, কিন্তু এইটো ওচৰত থাকিলে সকলোৱে গম পালে। আৰু বহুতে কৈছে এইখন কি বনাই আছে, পাগলা হৈছে নেকি, কি হৈছে নেকি, এইগিলাখন কৈছে। তো যিয়ে নহওক, মই চাংলিখন বানাই পেলাই ক্লিয়াৰ কৰিছোঁ। তো এতিয়া যেগলা পাগলা বুলি কৈছিল, তো সেইগলাৰ মাথাত কিবা আছে নে নাই তাহাঁতে নিজে বুজি পাব। তো আপোনালোকে মোক চাওক, এইফালে চালি আঙলিগেলা দেখছি না। তো এনেকৈ চালি তলেদি পৰে মোৰ হাতখন, চাওক এনেকৈ ধানটো ওলাই এইফালেদি এতিয়া দুকলা পাতি থ'লে দুকলাটোত পৰিব। তো চাওক, আৰু এইটো যিটো ধানৰ পটান, এইটো হাৱা বনাইছোঁ মেচিনটোত। তো এইখিনি পাছত কৈ আছোঁ, নেক্সট ভিডিঅ'ত দেখাম। তো এইটো চাওক আপোনালোকে, মই গোটেই মেচিনটো আৰু চাংলিখন ধুনীয়াকৈ বনাইছোঁ। তো মই বেলেগ মেচিন এটাত চাই বনাইছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ভিডিঅ'টো খাছ কৰি এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা মেচিন বনাব লগা হ'লে কি বস্তু লাগে ন, এইটো কি বনাই আছোঁ চাই থাককচোন, বনাই পেলাই ক্লিয়াৰ কৰি দেখি আছোঁ কি বনাইছোঁ। এইটো বনোৱা হ'ল, আৰু এটা বনাইছোঁ চাই থাকক। চ' ফ্ৰেণ্ডছ, এইডাল কিনিবা গেলি দোকানত মোটামুটি 2,000 পৰা 3,000 টকা পৰিব। তো জেকেৰ কিনিবা গেলি 2-3,000 পৰে। তো তাপৰীয়া কিনিবা গেলি 3,500 পৰে। তো চাই লওক, এইডাল মই ঘৰতে বনালোঁ। এইটো গিলাচ, সৰু যি গিলাচ থাকে ঘৰত চাহ খোৱা সৰু গিলাচ থাকে না, গিলাচৰ পৰাই এইটো বনাইছোঁ। আৰু এইটো বনাইছোঁ আপোনাৰ বিয়াৰিং, ই ৰিক্সাৰ
বিয়াৰিং লাগে ন আগৰ চাকাত। তো 6302 বিয়াৰিং, তো বিয়াৰিঙৰ পৰাই বনাইছোঁ। তো কেনে হৈছে, তো এইডালে কি কাম কৰে জানেনে? মাৰাণ মাৰা মেচিনত যিটো আমাৰ চাংলিখন ভাইব্ৰেশ্যন কৰে, তো সেইটো কাম কৰিব। তো এতিয়া মই ফিটিং কৰিম, ফিটিং কৰি আমি বনাই থকা মেচিনটো আজি ক্লিয়াৰ হ'ব, আপোনালোকক দেখাম। তো চাই থাকিব, ভিডিঅ'টো লাইক কৰি দিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি। তো আমি ইয়াতে মাষ্টাৰ পুলি লগাই আছোঁ। তো চাওক, তো মাষ্টাৰ পুলি বেল লগাম, তো চাংলিখন লৰাৰ কাৰণে। তো চাওক, এই এখন ইনকে লৰি থকাৰ কাৰণে তো আমি এইটো পুলি লাগি আছোঁ। তো এতিয়া আৰু কিবা কাৰণে বস্তু লগাই আছোঁ, চাই থাকক। হেৰি কৰিছোঁ, এই বাহিৰ দিয়ে চাপি দিছোঁ। বলটো এটা লৈ আহ। তো চাওক, এইটো মাষ্টাৰ পুলি লগালোঁ। তো এইডাল কানেক্টিক নামটো দিছোঁ আমি। তো কানেক্টিক হয়, ইয়াৰ ভিতৰত এটা বিয়াৰিং আছে, এটা ওচাৰ লগাই দিছোঁ। তো এইটো লাগিব ইয়াতে। তো চাওক, এনেকৈ লাগিব। তাৰে পাছত চাংলিখন লৰিব। তো ধান দিলি, ধানটো চালি চালি আমাৰ দুগলাবাতি গোটেইখিনি দেখি আছোঁ, চাই থাকক ভিডিঅ'টো। তো চাওঁ, এতিয়া ইনকে মাষ্টাৰ পুলিটো লগালোঁ আৰু এইডাল কানেক্টিক মই বনাবা। তো ইনকে গৈছে, তো চাংলিখন লৰিব। তো তাৰ পাছত দেখি আছোঁ, ইনকে বেল চেল লগালোঁ। তো বন্ধুসকল, ইনকে মেচিনটো পূৰা বনাইছোঁ, মই কমপ্লিট ক্লিয়াৰ কৰিছোঁ, মই নিজে বনাইছোঁ। তো এই মেচিনটো হ'ল পুৰণা মেচিন, কিনি আনিছোঁ। তো বাকী আমি এইখিনি গোটেই নতুন বনাইছোঁ চাওক। তো এইগিলা প্লেন চিট মানে কালাৰ কৰা নাই। তো ইয়াতে মানে ৰছী দি বান্ধি থৈ দিছোঁ, ইয়াতে দুটা, ইয়াতে এটা ফুটা কৰিব লাগিব দুই চাইডে। তো ফুটাটো বৰ্তমান কৰা নাই। তো বাকী চব কমপ্লিট হৈছে, নাট দুটা নাই কাৰণে ফুটা কৰা নাই। তো আমি মেচিনটো আজি কমপ্লিট ক্লিয়াৰ কৰি, তো এইফালে চাওক, এনেকৈ কমপ্লিট ক্লিয়াৰ কৰিছোঁ। ক্লিয়াৰ কৰি চাৰিও চাইড দেখাই আছোঁ আপোনালোকক। তো এইফালেদি হাৱা ওলাব, হাৱা ওলাব মানে যিটো আমাৰ ধানৰ পতান আৰু ধূলা এইফালেদি টানি লৈ আহিব, এই দুটা হাৱা বানাইছোঁ। তো এইফালেদি খেৰ ওলাব। তো এনেকৈ গোটেই কমপ্লিট মই নতুন বনাইছোঁ মেচিনটো নিজে। তো চাকাযোৰা আমি ডেম্পৰ পৰাই পুৰাণ কিনি আনিছোঁ, সেইবিলাক কয়লৰ পাইপ, এনেকুৱা কয়লৰ পাইপ কাটি কিনে তাতে লগাই দিছোঁ, চাকাটো লগাই দিছোঁ। তো এনেকৈ কমপ্লিট ক্লিয়াৰ কৰিছোঁ। তো এতিয়া চাংলিখন লৰাৰ কাৰণে এইটো বিয়াৰিং লাগিছোঁ, সিফালেও এটা আছে। তো এনেকৈ সেইখন চাংলি, তো ধানটো চালি চালি আগফালে যাব। তো মেচিনটো এতিয়া ষ্টাৰ্ট কৰিম। ষ্টাৰ্ট কৰাৰ আগত আমি কমপ্লিট বস্তুখিনি চাই আপোনালোকক দেখি আছোঁ, চেক কৰি আছোঁ। তো এইডাল বেল, এইটো মেচিনে মানে এইটো চাপডাল ঘূৰাব। তো তাৰপাছত মাষ্টাৰ পুলিটোৱে চাংলিখন লৰাব ঘূৰি পেলাই। তো এনেকৈ, তো চাওক, পুৰণা মেচিন, হেণ্ডেল লগাই থৈ দিছোঁ, ৰেডি কৰি ৰাখিছোঁ। তো বৰ্তমান ষ্টাৰ্ট দিয়া নাই, ষ্টাৰ্ট দিম আমি। তো ইয়াতে এটা এইটো হাৱা ষ্টাৰ্ট দিলে মানে হেৰি হয়, এইটো লগাব বাকী আছে, এইটো লগাম, লগাই কিনে ষ্টাৰ্ট দিম। তো চাওক, একবাৰ মেচিনটো দেখিছোঁ। সকলোৱে ভিডিঅ'টো চাই লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত জনাওক কেনেকুৱা হৈছে। তো এইবিলাক বস্তু সদায় বৰপেটা চাইডত বনাই থাকে, তো আমাৰ এইফালে নবনায়। তো মই সাহস কৰি এইখিনি মেচিনটো বনাইছোঁ, মাৰাণ মাৰা মেচিন। তো যদি ভাল লাগিছে ভাই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবি। আৰু ইয়াৰ আইতাটো কিয় বনাইছোঁ সেইটোতো গম পাইছা। তো ধানটো চালি চালি আখিনাটো হয় দি এতিয়া দুগলা পাতি থোৱা হ'ব, এতিয়া আখিনাটো পৰিব মানে। আৰু যে ধানটো ইয়াৰে তলেদি, এইটো নালাটোৰ তলেদি এটা ৰাস্তা বনাইছোঁ, সেই ৰাস্তাটো দি তাৰমানে ধানটো আহি এইফালেদি চাওক, এতিয়া চালি চালি, তো এইফালেদি পৰিব। চাওক, মেচিনটো ক্লিয়াৰ কৰিছোঁ চাওক। তো চাওক, ইয়াতে এটা বেক চাইডতো ইয়াতে এটা বিয়াৰিং দিছোঁ। তো চাওক, মেচিনটো আৰু ষ্টাৰ্ট দিলে সৰু সৰু চলিগলা চাইড লাগ সৰু সৰু চলিগলা। তো ভাই মেচিনটো কমপ্লিট কৰিলোঁ, চলাই চালোঁ। এতিয়া আমি ধান দি চাম। তো ধান সৰিলে জানিম আৰু মেচিনটো আমাৰ কমপ্লিট হৈছে। তো আমাৰ জলিল ভাই
তো ইঞ্জিন মেকাৰ সেইটো কাৰণত জলিল ভাই ধান দিব। তো আমিও চাওঁ। তো মেচিনৰ ওচৰত মানুহ আহিব দিয়া নাই, কাৰণ নাট চাট কিবা খুলিব পাৰে, সেইটো কাৰণত দূৰে দূৰে কোনোবা কাৰণে মানুহ চুপি চুপি চাই আছে। তো চাই থাকক, চাওক এনেকৈ ধান সৰিছে। তো আমাৰ মেচিন হৈ গ'ল কমপ্লিট। তো এইটোতো যিয়ে নহওক চিম্পুল বনালোঁ। তো ইয়াতকৈ যাতে ভালকৈ বনাব পাৰোঁ আপোনালোকে দয়া কৰিব, আৰু সকলোৰে দয়া আশীৰ্বাদত যাতে ইয়াতকৈ ধুনীয়াকৈ ডাঙৰকৈ আকৌ বনাব পাৰোঁ। এই চুপি চুপি মানুহবোৰ চাই আছে। চাওক এনেকৈ হাৱাও আহি আছে, হাৱাইদি যেনেকৈ কৈছিলোঁ মই, এয়া পটানবিলাক তো মৰমৰ বন্ধুসকল, ভিডিঅ'টো চালে কেনেকুৱা লাগিছে, তো ভিডিঅ'টো চাই কেনেকুৱা পালে তো কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টোত এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো ইমানেই, বাই।